হেল্ল' ফ্ৰেণ্ডছ, অসমৰ গাহৰি পালকসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে গম পায় অসমত আফ্ৰিকান সোয়াইন ফিভাৰ আউটব্ৰেক হৈছে কিছুমান জিলাত। তাৰ বাবে আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ছাৰে অসমত গাহৰি কিনা বেচা বন্ধ কৰি থৈ দিছিল। তো গাহৰি পালকৰবিলাকৰ বহুত অসুবিধা হৈছিল, কাৰণ আপোনাৰ কৰোণাৰ বাবেও আপোনাৰ গাহৰি পোৱালি বিক্ৰী কৰিব পৰা নাই, তো দানাৰ খৰচটো ওলাব পৰা নাই। তো এতিয়া মাংসটো বন্ধ কৰি দিছিল। কিন্তু আজি এটা নতুন আপডেট দিছে অতুল বৰা ছাৰে, যে কৈছে যোনকেইখন ডিষ্ট্ৰিক্টত আপোনাৰ গাহৰিত আপোনাৰ আফ্ৰিকান সোয়াইন ফিভাৰ অহা নাই, সেইখন ডিষ্ট্ৰিক্টত আপোনাৰ গাহৰিৰ মাংস কিনা বেচা কৰিব পাৰিব, আৰু যোনকেইখন ডিষ্ট্ৰিক্টত আহিছে সেইখনত নোৱাৰে। তো মই আপোনালোকে দেখা পাইছে চাগে, এইটোত লিখা আছে। আৰু যোনকেইখন ডিষ্ট্ৰিক্ট হৈছে আপোনালোকে গম পায়ে আউটব্ৰেক হোৱা, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, এইখন ডিষ্ট্ৰিক্টত আপোনাৰ বিশ্বনাথ, এইখন ডিষ্ট্ৰিক্টত আপোনাৰ আফ্ৰিকান সোয়াইন ফিভাৰ আউটব্ৰেক হৈছে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।